নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ৰেচিপি ভিডিঅ'লৈ। আজি লৈ আহিছোঁ কচু ঔটেঙাৰ সৈতে মাছৰ জোলৰ ৰেচিপি। তাৰ কাৰণে এয়া কচু লৈছোঁ, ঔটেঙা লৈছোঁ, এটা লোকেল ৰৌ মাছ লৈছোঁ আধা কেজি ওজনৰ। বাকী ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো ব'লক। এইফালে কুকাৰত দিবৰ কাৰণে লৈছোঁ কাটি থোৱা কচুখিনি, কাৰণ কেৰাহীত সিজালে কচুখিনি নিসিজিব। সেইটো কাৰণে কুকাৰত দুটা চিটি মৰাই ল'ম আৰু দিছোঁ ঔটেঙাখিনি, অলপ দিছোঁ নিমখ, পানী দিছোঁ, এইখিনি 3টা চিটি মৰাই ল'ম। কেৰাহীখন গৰম হ'লত ইয়াত দিছোঁ সৰিয়হৰ তেল, দিছোঁ অলপমান নিমখ, অলপ হালধি। এতিয়া মাছ কেইপিচ ফ্ৰাই কৰি ল'ম। ঔটেঙা কচুৰ সৈতে মাছৰ টেঙা জোল সকলোৱে এইদৰে খায়। যিসকলে ট্ৰাই কৰা নাই ভিডিঅ'টো চাই এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। আশা কৰিছোঁ গৰমৰ দিনত ভাত সাজ খাই ভাল পাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় নিশ্চয় ভিডিঅ'টোত লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে আহিবলগীয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন পাই থাকে। যিকেইপিচ মাছ টেঙাৰ সৈতে জোল বনাম সেই মাছ কেইপিচ আধা ফ্ৰাই কৰি ল'ম। টেঙা চব্জিত দিবলগীয়া মাছ কেইপিচ কাঢ়ি ল'লোঁ। এতিয়া এইকেইপিচ ফ্ৰাই কৰা মাছ ভালকৈ ফ্ৰাই কৰি লৈছোঁ। এইকেইপিচ নমাই দিছোঁ। মাছ ফ্ৰাই কৰা তেলখিনি গৰম হ'লত ইয়াত দিছোঁ অলপমান কাটি লোৱা পিঁয়াজ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম। ইয়াতে থেতেলিয়াই লোৱা অলপমান আদা নহৰু দিছোঁ। এইখিনিও কেঁচা গোন্ধটো যোৱালৈকে অলপ ফ্ৰাই কৰি ল'ম। এতিয়া ইয়াতে দিছোঁ হালধি। হালধিখিনি দিয়াৰ পাছত এতিয়া ইয়াতে দিম কুকাৰৰ পৰা নমাই লোৱা কচু ঔটেঙাখিনি। এতিয়া ইয়াতে দিছোঁ আধা ফ্ৰাই কৰি লোৱা মাছ আৰু মাছৰ মূৰটো ফ্ৰাই নকৰাকৈ দিছোঁ। অলপমান বেছিকৈ পানী দিছোঁ, উতল আহিব দিছোঁ। 5 মিনিট উতল অহাৰ পাছত এয়া চাওক পানীখিনি কমি গ'ল। কচু, ঔটেঙা, মাছ সকলোবিলাক ভালকৈ সিজিছে। এতিয়া গেছটো অফ কৰি দিম। ঔটেঙাৰ সৈতে ৰৌ মাছ আৰু কচুৰ আঞ্জা ৰেডি হৈ গ'ল। খাবলৈ খুব সোৱাদ হয়। এয়া চাওক। আশা কৰিছোঁ আপোনালোকে নিশ্চয় ৰেচিপিটো চাই ভাল পালে। গৰমৰ দিনত এইদৰে এসাঁজ খাব বুলি আশা কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈ অশেষ ধন্যবাদ থাকিল।